हेलो नमस्कार गाइस साथा साथे बरुआ एस ब्लॉग माने एफाले देखिले एकदम पान खाबले হৈ গল আৰু মানে দেখিছে গান পান এ দেখিছে একদম কমলা গছ উঠি গল এফালে দেখিছে একদম ডালিম ফুল ফুলিলে এফালে দেখিছে ওয়াও ওয়াও ডালিম ফুল ফুলি গল মানে এই ঘৰটো দেখিছে এই ঘৰ তালৈকে গৈ আছো এটা বলক দেখাম কি কৰিছে কি নাই পৰা আৰু যোনটো ঘৰ মানে বটানে মই উৰুৱাই লৈ গৈছিল সেই ঘৰটো মানে আজি ৰিপেয়াৰিং কৰি কিনে নতুনকৈ বনালে আৰু বনোৱাৰ পিছত এটা মানুহ আহি কিনে সোমাইছে মানে আমাৰ দাদাইতে সোমাইছে ঘৰটো কেনেকুৱাকৈ বনাইছে বলকচোন এবাৰ চাওঁগৈ ওৱাও ধুনীয়া দেই ওপৰত দেখিছে নহয় গোটেই বাঁহ আৰু টিং আৰু ইপিনে দেখিছে গোটেই বাঁহৰ বেৰ তো আজি সোমাইছেহি মানে এতিয়ালৈকে ঘৰ লোৱাই নাই আৰু মানুহবিলাক আহি সোমাইছেহি এতিয়া জাষ্ট তুমি আৰু কনে খেলি থাকিবা বাই বাই আমি ওলাই গলো মানে কলে গৈ আছো কোৱাই হোৱা নাই নহয় তো আমি গৈ আছো বৰ্তমান চিলাপথাৰলৈ কেলে গৈ আছো কি কাৰণ গৈ আছো সেয়া চাই থাকিব ভিডিঅ'টো শেষলৈ ঐ আহা কি হ'ল দুইটাই মানে খোজকাঢ়ি ভাল পায় বুলি কৈছে সেইটো কাৰণে মানে আমি দুইটাই খোজকাঢ়ি গৈ আছো আৰু ৰাস্তাটো যি বেয়া গাড়ী ইমান ঠেকেচ দিয়ে নহয় একদম পেটটো খাই যায় সেইকাৰণে খোজকাঢ়িলে ভাল আছে এবাৰ মানে গাড়ী যদি পাওঁ ক'ৰবাত উঠি ল'ম আৰু ৰাস্তাটো বৰ ভাল নহয় মানে একদম খালে পাম তাত ডিমৰ পৰা উঠিমগৈ আৰু আমি বৰ্তমান আহি আছোঁ মানে এতিয়া আইথান পাইছোঁ আইথান পাৰ হৈছোঁ আৰু ডিমৰ পাবলৈ হৈছোঁ আৰু তাৰপিছত আৰু দেখিছে নহয় এইবিলাক ৰাস্তা এইবোৰ ৰাস্তাতনো বাৰু গাড়ীত উঠি আহিব পাৰে নাই যেনেকুৱা আহে জাম্পিং ৱাও গোটেই ভাঙি মেলি দেখিছে নহয় একদম দখনি হৈ আছে মানে এনেকৈ ভাল হৈছে ন এনেকৈ ভাল আছে খোজকাঢ়িব নোৱাৰিছা চেণ্ডেলটো টাইট হৈ গ'ল কৰি কিনে হাতত লৈ লোৱা লাজ লাগে নহয় আমিও আহি মানে চিমানমুখ হাইস্কুল পাই গ'লোঁ আৰু দেখিছে এখন হাইস্কুল মানে ইয়াত কেইবাখনো স্কুল আছে এম ই স্কুল হাইস্কুল এল পি স্কুল পুৰা লগ লাগি আছে মানে আৰু এয়া দেখিছে স্থাপিত হৈছিলে মানে 1970 চনত যিহেতু ডিমৌ চাৰিআলিও পাই গ'লোঁ আৰু দেখিছে আৰু ডিমৌ চাৰিআলিৰ পৰা এতিয়া উঠিম মানে অলপ আগৰ পৰা মানে গাড়ীত আৰু একেবাৰে নামিম মানে চিলাপথাৰ আৰু কি কাৰণে গৈছোঁ চাই থাকিব আমি আহিছিলোঁ মানে ইয়াত মেইন কথাটো বেংকত মানে অকণমান বিনিতা ভাগৰ কিবা খেলি মেলি লাগি আছিলে আৰু সেইবাবে এতিয়া হ'লগৈ আৰু আকৌ এদিনৰ কাম থাকি গ'ল মানে আকৌ এদিন আহিব লাগিব আৰু সেইদিনা ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম তাৰ বাবে বেয়া নাপাব আহি থাকোঁতে মানে হঠাৎ বিনিতাৰ গাটো বৰ বেয়া লাগিল আৰু সেইবাবে মানে ভিডিঅ'টো সম্পূৰ্ণকৈ উঠাবলৈ নোৱাৰিলোঁ এইখন দেখিছে মেডিকেলখন চিলাপথাৰ মেডিকেল ৰোডৰ পৰা আহি আছোঁ আমি ঘৰলৈ নামিলোঁ আৰু দেখিছে এয়া আমাৰ শিলিখাগুৰি মানে আমাৰ গাঁৱত হেৰি পাতিছে মেলা পাতিছে এয়া আজি চাব যাব লাগিব আৰু আপোনালোকে চাই থাকিব শেষলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ আহি মানে দুৰ্গা মন্দিৰ পালোঁহি দেখিছে মানে ডিমৌ পাৰ হৈ আহিলোঁ ইয়াত দুৰ্গা মন্দিৰ পাই গ'লোঁ গাড়ী অহা এটা ইণ্টাৰেষ্টে বেলেগ আৰু যিহেতু এইডোখৰ ৰাস্তাও বৰ ভাল নহয় আৰু আমি ইয়াৰ পৰা মানে ডিমৌৰ পৰা ধৰি চিলাপথাৰলৈ মানে গাড়ীত গ'লোঁ আৰু আহোঁতেও গাড়ীতে আহিলোঁ তো আমাৰ ডিমৌ আৰু ডেমগাঁও যিহেতু আমাৰ ঘৰলৈ খোজে আমি চলাই দিওঁ নেকি মানে খোজকাঢ়িয়ে মানে অহা যোৱা কৰি দিওঁ আৰু যিহেতু আজি মধু নাই মধু বেটি থৈ আহিলোঁ আৰু কি হ'ল মানে কালি আনিছিলোঁ মানে কালিও আহিবলগীয়া হৈছিলে আমাৰ যিহেতু মানে অকণমান বেংকৰ প্ৰব্লেম হৈ আছিলে আৰু কালিও আহিছিলোঁ আৰু মধুকো আনিছিলোঁ মধু বেটি আৰু মই আমি তিনিটাই আহিছিলোঁ আৰু মধু বেটিয়ে মানে মই ৰাস্তা এপাৰে আছিলোঁ আৰু বিনিতাই ৰাস্তা এপাৰে আছিলে মানে আৰু মধু বেটিও লগতে আছিলে মানে বিনিতাৰ লগতে আছিলে আৰু মধুৱে কি কৰিলে মানে মাকৰ হাতখন এৰুৱাই মানে লৰ মাৰি আহিলে মানে একদম তেনেকুৱাতে বাইক দুখন আহি আছিলে ভাল মানে ডাঙৰ গাড়ী চাড়ী নাহিলে আৰু মানে বহুত ভয় লাগি গৈছিলে সেইবাবে মানে ঘৰতে থৈ কিনে আহিলোঁ আৰু আজি সেইবাবে মানে আমি দুটাই আজি আহিবলগীয়া হ'ল আৰু বহুত ভয় লাগি গ'ল জিয়া উৰি গৈছিলে একেবাৰে
সেনেকুৱা ভুল আজিৰ পৰা নকৰোঁ বুলি একদম কাণত ধৰিলোঁ আৰু ছোৱালী কেতিয়াও নানো আৰু বাহিৰত আনিলে মানে বহুত সতৰ্ক আৰু যিহেতু অকণমান ডাঙৰ হ'ল ন খোজকাঢ়িব পৰা হ'ল আৰু ল'ৰ মাৰিব পৰা হ'ল সেইবাবে মানে বহুত ভয় লাগি গৈছিলে মানে ফালৰ পৰা এইখন স্কুলখন চিমেণ্ট হাইস্কুলখন দেখুৱাইছিলোঁ সেইখন হয় আমি এইফালৰ পৰা আহিছিলোঁ আৰু এতিয়া বৰ্তমান এইফালৰ পৰা গৈ আছোঁ আৰু যিহেতু মানে ৰাস্তা মানে কেইবাটাও মানে কোনো তত্ত্ব ধৰিব নোৱাৰি এইফালৰ পৰা যোৱা হয় মানে অথনি যোনফালৰ পৰা আহিছিলোঁ যে সেইফালতো যে গোটেই বোকা বোকা নাই আমি অথনি ভাবিছিলোঁ কি এইফালে শ্বৰ্টকাট পাম আৰু ৰাস্তাও ভাল আছে এনেকৈ বুলি ভাবি আছিলোঁ এইফালতকৈ সেইফালে আৰু চোকা হৈ আছে যেনে তেনে পাৰ হৈ আহিছোঁ আৰু এইফালে ঠিক আছে এইফালে ধুনীয়া লাগিছে মানে আহিবলৈ দেখিছে ৰাস্তা বহুত ভালে আছে আপোনাৰ চেণ্ডেল যদি মই পিন্ধো সেই কি হ'ল তোমাৰ চেণ্ডেল কি হৈছে কাটিছে নেকি কাটিছে আমিও পালোহি মানে এতিয়াও 1.5 কিলোমিটাৰ মান আছেই ন আৰু দেখিছে বিনিতাই পূৰা চপ্পল হাতত লৈ ল'লে আৰু মোৰযোৰ পিন্ধি ল'লে আৰু মোক দেখিছে একদম খালী ভৰিত যাবলৈ দিছে একদম পকা ৰাস্তাত পাইছোঁ আৰু সেইটো ঘৰৰ পৰা আহোঁতে ইমান গম পোৱা নাছিলোঁ কেনেকৈ হৈ গৈছে জানো এতিয়া ইমান টাইট লাগি টাইট মানে একদম পূৰা ঘৰ খাই কিনে ঢৌ উঠি গৈছেগৈ ন খোজকাঢ়িব পৰা নাই আকৌ হয়নে ভাল লাগিছে মোৰতো একো নাই ন যিহেতু মতা মানুহ ন ভালে লাগিছে খোজকাঢ়ি মোক কিন্তু বহুত লাজ লাগিছে আকৌ চেণ্ডেলযোৰ হাতত লৈ কিনে হয় নহয় ডিঙিত ওলোমাই ল'লে দেখি ভাল লাগিব নেকি ধুনীয়া একদম মণি একদম বঢ়িয়া লাগিব আৰু চেণ্ডেলৰ মানা পিন্ধিলে তাকো চামৰা চেণ্ডেল বোলে মজা কিনো বেয়া হ'ব ভিডিঅ' দি আজি ইমানতে সামৰণি মাৰিবলৈ আমি গৈ আছোঁ বেছি টাইম নাই আৰু পামগৈ আৰু নাই কমেও 1 কিলোমিটাৰমান আছে আৰু তো মধুবেটীটো ঘৰত কি কৰিছে জানো চাবগৈ লাগিব আৰু নেকি বিচাৰিবগৈ লাগিব ঘৰত বা আছে নাই তো বহুতে দেৰি হৈ গ'ল আমি অহা 9টামান বাজিতে ওলাই গৈছিলোঁ এতিয়া নাই কমেও 2টা বাজি গ'ল আৰু এতিয়া ধুনীয়াকৈ ভাত পানী খাই কিনে ওলাই যাম আৰু ফাংচনত যিহেতু ফাংচন ওচৰতে আমাৰ পাতিছে আৰু শিল্পী আহিব বুলি কৈছে এতিয়া বৰ্তমান কোন শিল্পী আহেনো সেয়া আপোনালোকক দেখুৱাম চাই থাকিব তাতে ক'ম আপোনালোকক সকলো কথা চাই থাকিব ভিডিঅ'টো নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম আজিলৈ আহোঁ টাটা বাই বাই দিদি আকৌ বাই বাই বাহঁতে